নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই ঘৰতে কেক বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া চাওক কেনেকৈ ঘৰতে একদম কিনি অনাৰ নিচিনা কেক প্ৰস্তুত কৰিব পাৰি, আপোনালোকে চাই লওক। আৰু এয়া মই তাৰ বাবে লৈছোঁ 2টা ডিম আৰু ডিমকেইটা মই ভালদৰে এয়া এটা বাচনত ফেটি ল'লোঁ আৰু এতিয়া মই ইয়াতে দি দিছোঁ চাহ খোৱা কাপেৰে 1 কাপ ৰিফাইন তেল আৰু আপোনালোকে মেজাৰমেণ্ট কাপো ব্যৱহাৰ কৰিব পাৰে। মই এনেকৈ দি দিছোঁ আৰু এতিয়া এইখিনিও মই ভালদৰে ডিমখিনিৰ সৈতে মিক্স কৰি ল'ব লাগিব। এয়া এখন হাতে কেমেৰা আৰু এখন হাতে লৰাই থাকিব লগা হৈছে, বহুত দিগদাৰ হৈছে, হ'লেও মই কৰিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ চেনি। চেনিখিনি পিছে মই গুড়ি কৰি লোৱা নাই, গুড়ি নকৰাকৈ দি দিছোঁ। আপোনালোকে মিক্সিত মাৰি গুড়িও কৰি ল'ব পাৰে, তেতিয়া মিশ্ৰণটো মানে সোনকালে গলি যায়। আৰু এতিয়া মই ইয়াতে অকণমান দি দিম নিমখ, সোৱাদ অনুসৰি নিমখ অকণমানো দি দিছোঁ যাতে টেষ্টটো ভাল আহে। আৰু আপোনালোকে ইয়াতে ইলাইচি গুড়িও ব্যৱহাৰ কৰিব পাৰে, মই পিছে কৰা নাই। এতিয়া এইখিনি মই ভালদৰে গোটেইখিনি ফেটি লওঁ আৰু নিমখটো অপশ্যনেল হয়, আপোনালোকে যদি দিব বিচাৰে দি দিব আৰু যদি বোলে নিদিওঁ তেনেহ'লে নিদিয়াকৈ আপোনালোকে কেকটো বনাব পাৰে। আৰু এতিয়া এইখিনি মই এয়া চাওক ভালদৰে ফেটি লৈছোঁ আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম ময়দা। এতিয়া ইয়াতে মই দি দিছোঁ ময়দা মই ইয়াতে দি দিছোঁ 2 কাপ আৰু এইখিনি মই এতিয়া ভালদৰে ফেটি ল'ম। ভালদৰে এতিয়া এইখিনি ফেটি ল'ব লাগিব। এয়া আৰু এয়া চাওক ফেটি মোৰ এনেকুৱা হৈ গৈছে, যিহেতুকে হেৰিটো পূৰা ডাঠ হৈ আছে। এতিয়া মই ইয়াতে অকণমান এয়া ভালদৰে ফেটি লৈছোঁ বাৰু, চাওঁ কি হয়। এয়া জোখটো ভালদৰে হৈছে অলমষ্ট। আৰু ইয়াতে মই এতিয়া দি দিম বেকিং পাউডাৰ 1 চামুচখনেৰে, এই যে মই ব্যৱহাৰ কৰি আছোঁ চামুচখনেৰে 1 চামুচ মই ইয়াতে বেকিং পাউডাৰ দি দিছোঁ। আৰু বেকিং চ'ডা মই ব্যৱহাৰ কৰা নাই, আপোনালোকে বেকিং চ'ডাও ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এয়া চাওক বেটাৰটো মোৰ ধুনীয়াকৈ এয়া হৈ গৈছে। আৰু মোৰ চেনেলত কোনোবা যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে। আৰু এয়া চাওক মোৰ বেটাৰটো অলমষ্ট হৈ গৈছে। এয়া মই আপোনালোকক এনেদৰে দেখাই দিছোঁ, চাওক কেনেকুৱা হ'ব লাগিব। খুব বেছি পাতলো হ'ব নালাগে আৰু খুব বেছি ডাঠো হ'ব নালাগে। আৰু মই এতিয়া কেকটো বনাবৰ কাৰণে এয়া চাওক মই টিফিন বাতি এটাতে কাগজ দি দিছোঁ, দি পেলাই ইয়াতে মই ৰিফাইন তেল চাৰিওফালে কেকটো যিহেতুকে লাগি নধৰিবৰ কাৰণে মই এতিয়া টিফিনটোৰ বাতিটোৰ চাৰিও চাইডে মই লগাই ল'লোঁ আৰু তলতো অলপমান মই তেল অকণমান সৰহকৈ দি দিছোঁ। আপোনালোকে লগাই পেলাই এতিয়া মই ইয়াতে বেটাৰখিনি ঢালি দিছোঁ। এয়া চাওক বেটাৰখিনি কিমান ধুনীয়া এটা কালাৰ এটা হৈ গৈছে যিহেতুকে। আৰু এতিয়া মই সম্পূৰ্ণ ফুলকৈ নিদিওঁ, কাৰণ ফুলকৈ দিলে আকৌ কেকটো যেতিয়া ফুলি আহিব তেতিয়া কিন্তু পিছত আকৌ পৰি যায়গৈ, সেইকাৰণে ফুলকৈ আপোনালোকে যদি নতুন কোনোবাই বনাই আছে তেনেহ'লে নিদিব। আৰু সেই এয়াৰ বাবলছখিনি ওলাই যাবৰ কাৰণে মই অকণমান থেকেলিয়াই দিলোঁ। আৰু এইফালে মই কেৰাহী এখন অকণমান গৰম হৈ থাকিবলৈ দিছিলোঁ, তাতে মই অকণমান ষ্টেণ্ড এডাল দি ইয়াৰ ওপৰতে মই কেকৰ বাতিটো মই দি দিলোঁ। আৰু এতিয়া ঢাকনিখনে ঢাকি দিলোঁ। আৰু এয়া চাওক 45 মিনিটমানৰ পিছত মোৰ কেকটো এয়া হৈছেনে নাই মই এতিয়া চাই লওঁ বাৰু। আপোনালোকে এনেকৈ খৰিকা এডাল লৈ পেলাই আপোনালোকে কেকটো লাগি আহিছেনে নাই চাব পাৰে। মই পিছে ছাতিৰ যে ষ্টেণ্ড থাকে সেয়াকে ব্যৱহাৰ কৰিছোঁ বাৰু। এয়া যিহেতুকে মোৰ কেকটো লাগি অহা নাই, এতিয়া অলমষ্ট মোৰ কেকটো হৈ গৈছে। আৰু এতিয়া মই আপোনালোকক উলিয়াই দেখাই আছোঁ, ঠাণ্ডা হ'ল বাৰু, ঠাণ্ডা হ'লত এতিয়া মই আপোনালোকক উলিয়াই ধুনীয়াকৈ দেখাই আছোঁ। এয়া চাওক মোৰ ছাইডত অকণ লাগি থকা নাই আৰু এতিয়া মই সেইখিনি উলিয়াই ল'ম।
আৰু এতিয়া এয়া চাওক মোৰ কাগজখনো নিজে নিজে আঁতৰি গৈছে এয়া আঁতৰাব লগা হোৱা নাই আৰু এয়া চাওক মোৰ দেও যোৱা নাই ধুনীয়া হৈছে কেকটো কোমল হৈছে আৰু একদম সফট হৈছে আপোনালোকে দেখি নিশ্চয় গম পাইছে কেনেকুৱা হৈছে আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশাৰে